বড় এটা কথা আছে আজি এটা জায়গাত যাই আছো মানে আল্টিমেট জায়গা মানে একদম হেভেন অন আৰ্থ মানে আৰু মানে যিটো নেচাৰ অফ বিউটি একদম দিল চুই যায় তাৰমানে তো বিশেষ বেছি দেৰি নকৰোঁ আপোনালোকৰ টাইমো নলওঁ আৰু মোৰ প্ৰথম ভিডিঅ' ভাল বেয়া একো নাজানো মই আপোনালোক অলপমান যদি বেয়া হয় ক্ষমা কৰি দিব আৰু আপোনালোকৰ নিজৰ ভাইটি হিচাপে এইটো একচেপ্ট কৰি ল'ব আৰু আপোনালোকৰ মানে কি আশীৰ্বাদ ছাপোৰ্টৰ দৰকাৰ বৰ্তমান গতিকে বিশেষ একো নকওঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে তলত যে আছে ঘণ্টাটো সেইটো একবাৰ বাজে দিব মন্দিৰত যেনেকৈ বাজে আহে তো সেইটো বাজালে মই আশীৰ্বাদ পাম কাৰণ আপোনালোকে ভিডিঅ'বিলাক পাই থাকিব সেনেকৈ ন'টিফিকেশ্যন পাব আৰু বিশেষ একো নকওঁ সোনকালে বেছি দেৰি নকৰোঁ বহুত দেৰি হ'ল বহুত ফোন কৰি আছে অলৰেডি তাৰপাছত সোনকালে অলপমান চেঞ্জ কৰি অলপ গেটআপটো চেঞ্জ কৰোঁ আৰু না কি অলপমান বুজিছে না আপোনালোকে আপি চাপি থাকিবতো অলপমান লাহে কৈছোঁ হা ঘৰত মানুহ আছে না বেয়া দেখি অলপমান হৈ যাওঁ আৰু দিয়ক লগ পাই আছোঁ দি এতিয়া যাব লাগে কিমানবাৰ ফোন কৰিছে হিচাপ নাই মানে আঁতৰি হৈ গৈছে যাব নাপায় নিছে একদম এতিয়া যাব লাগে গোটেই ভিডিঅ' কৰিম আপোনালোকক দেখাম আপোনালোকে বোলক একদম বাক্সা দাৰাগাঁও বাই বাই লগ পাই আছোঁ এতিয়া মই যাই আছোঁ পাঠশালাক লগি পাঠশালাত মোৰ লগৰকেইটা ৰখি আছে পাঠশালাত যাই অলপমান ৰখিম তাৰপিছত তাৰে পৰা আৰু ভিডিঅ' ষ্টাৰ্ট কৰিম এতিয়া যাম বোলক পাঠশালাক লগি গোটেইকেইটা লগ পাঠশালা আহিলোঁ গোটেইকেইটাক লগ পালোঁ লগ পাই কিনে অলপমান এক্সচেঞ্জ হৈ গ'ল মোৰ বাইকখন মোৰ লগৰ এটা ল'লা মই আৰু বেলেগ এটা বাইক ল'লোঁ বাইকখন লৈ যাই আছোঁ আৰু দেৰি পিছত পাইছোঁ দাৰাগাঁও আপোনালোকে আহি থাকক হৈ গ'ল অলপমান প্ৰব্লেম বৰষুণ আহি গ'ল বিৰাট ডাঙৰ বৰষুণ অলপমান আমি ইয়াতে ৰখিলোঁ এটা ভিডিঅ' বনালোঁ সেয়াই আৰু আমি দাৰাগাঁও পাই নাই কিন্তু ভিউ চাওক না কেনে এটা ভিউ অলপ বৰষুণ পৰি আছে তাতে মানে যাই নাপাওঁতে কিবা এটা লাগি গৈছে একদম আল্টিমেট যাই পাই কি হ'ব নাজানো কিন্তু মানে অলপ বৰষুণ কিবা মানে মজা তো দেৰি নকৰোঁ সোনকালে যাওঁ দাৰাগাঁৱলৈকে গোটেই ৰাস্তাটোৰে ভিউ মানে কিবা এটা বেলেগ তাৰমানে এই হ'ল প্ৰকৃতি এই হ'ল নেচাৰ ইয়াতে হৈ গ'ল আমাৰ অফ ৰোডিং ষ্টাৰ্ট বোলক আগত এখন খেতি দেখা পাব এয়া কচুৰ খেতি চবফালে কচু একদম লাইনকৈ ৰুই খেতি কৰি থৈ যায় পাই একদম আৰু ইয়াতে মাটি যি পিছলা মানে কি কমে আগত পৰবাও খুজিছিল আমাৰ দুখন বাইক মানে বৰষুণ দিছে হেভি ৰেইনফল হৈছে তাৰপাছত মাটিত চেন গেভেল নাই একদম সুদা মাটি বোকা পিছল ইমান পিছল মানে বাইক চলাব নোৱাৰি কিবাকৈ গৈছোঁ একদম আৰু আমি ফাইনেলি আহি পালোঁ দাৰাগাঁৱৰ মেইন গেটখন ইখন হ'ল দাৰাগাঁৱৰ মেইন গেট এই আমি গেট পাৰ হৈ আহিলোঁ আগত আছে এটা CRP কেম্প আমাৰ ইয়াতে ধৰি কিনে কিবাকিবি তেখেতৰ লগত কিবা ফৰ্মেশ্যন আছে কৰিল গাড়ীৰ নাম্বাৰ ৰাখিল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ৰাখিল 4টা বজাৰ আগতে ওলাই আহিব যিহেতু মানে কি বৰ্তমান প্ৰট'কল চলি আছে ন তো ক'ভিডৰ কাৰণে চাগে চিটুৱেশ্যনৰ কাৰণে সেইটো কাৰণত আমাক 4টা বজাৰ আগত ওলাই আহিব
ইয়াৰ তলতে যিটো ডাউন নাই ইয়াৰে পৰা যদি পৰবা লাগে কাম চেছ টোটেলি কাম চেছ ৰাস্তা কোনো নৰে তাৰমানে এনেহেন ডাউন তাতে আৰু আহোন এটা ৰাখি দিছে তাৰপিছত ইবে চাওক না এক্সপিৰিয়েঞ্চটো মানে সেই নদীৰ কাষত না শিল পুৰা একদম মানে বেলেগ আৰু তাৰমানে একদম লাডাখত যায় কাৰণে ফাঁচি যাব গেল তাৰপিছত গেল না গেলে মই নললে উঠাবা তাৰপিছত মোৰ লগৰ মই আৰু ঠেই ল'লোঁ বাছৰ পৰা তাৰপিছত ভাৰ্গৱক দিলোঁ মোৰ লগত গৈছিল ভাৰ্গৱক দিওঁতে ভাৰ্গৱে চলালাক মিলাকে উঠলোঁ মানে বহুত জুৰি উঠলোঁ আমি আছোঁ দাৰাগাঁও গাইজ দাৰাগাঁও পানী উঠে নিবা খোজে আৰু আগত এটা আপোনালোকক ছাৰপ্ৰাইজিংলি এটা মানে সেই আছে বৰ ধুনীয়া এটা জেগা আছে ভিডিঅ'টো দেখা পাব এইটো আগত এটা জেগা আছে বৰ্তমান দেখা নাই বাৰু এখনি নৰ্মেল এখনি একো নাই মানে সেইটোৰ তুলনাত একো নাই এনেতো বহুত ধুনীয়া মানে চবকে এটা অনুৰোধ আছে আমি ইমান ধুনীয়া এটা নেচাৰেল পৰিৱেশত আহিছোঁ তাৰপাছত ইয়াৰ অৱস্থা চাওক ইয়াতে প্লাষ্টিক কেইবছৰমান পাছত এতিয়াও হয়তো আহিব নোৱাৰা হ'ব তাৰোপৰি চবতছে বেয়া কাম ইয়াতে মানুহে মাদক দ্ৰব্য ব্যৱহাৰ কৰে বাৰু বা কিবা কৰে তাৰ লগতে এনেকৈ যাতে আগত মানে কাজবিলাক এনেকৈ ভাঙি থৈ নাযায় কাৰণ কি হয় ইয়াতে সৰু সৰু বাচ্চা আহে কিবা আহে আমি নৰ্মেলি আমি মানুহবোৰ গ'লে শিলৰ মাজে মাজে যাওঁ তো এইটো কোনোতো জোতা পিন্ধি নাযায় পানীৰ মাজে যাওঁতে খালী ভৰি যায় তো কোনোবা কাটিব পাৰে কোনোবা সোমাই যাব পাৰে তাৰ কাৰণে কিমান কি বেমাৰ হ'ব পাৰে কিমান লেতেৰা হয় একচুৱেলি তো এইবিলাক নকৰাটো ভাল আৰু মোৰ বোধেৰে চাওক এনেকৈ পেলাই থোৱাটো কি তাৰমানে বোলে একো নহয় মানে আমি এনজয় কৰিব লাগে কিন্তু তাৰ মাজতে যে প্ৰকৃতি বিনষ্ট নহয় যাতে আনৰ হাৰ্ম নহয় এইখিনি কথা লক্ষ্য ৰাখি কেনে আপুনি কিবা এটা খাইছে এইটো ডাঙৰ কথা নহয় খাওক এনজয় কৰিছে কৰক যাতে এইখিনিলৈকে নাযায় যাতে মানুহৰ তাৰে ফলত কিবা হাৰ্ম বাকী বাদ দিয়ক এতিয়া এইখিনি এৰিলোঁ আগলৈকে মানুহ সচেতন হ'ব বুলি মই ভাবোঁ আৰু এতিয়া এনজয় আৰু মই ছাৰপ্ৰাইজৰ কথা কৈ আছিলোঁ এইখিনি জেগাৰ কথাই মই কৈছিলোঁ বহুত ধুনীয়া মানে কিবা ডিপ্ৰেশ্যন ষ্ট্ৰেছ যদিও কিবা থাকে ইয়াত অহাৰ পিছত টোটেলি নোহোৱা হৈ যায় বাৰু মোৰ হওক লগৰকেইটা বহি আছে মই এবাৰ চেলফি এটা উঠোঁ চেলফি এটা ইয়াতে ক'ভিড চভিড নাই ইয়াতে এই আৰু এইৰে মাজত ইমান ধুনীয়া পৰিৱেশৰ মাজত আৰু ক'ভিড পাত্তাই নাপায় একদম নাই এইগিলা এই চাওক না কেনে একদম ক'ভিড চবৰে মুখত হাঁহি গেল মাৰো বুলি য'ত দুখ নাই ষ্ট্ৰেছ নাই ডিপ্ৰেশ্যন নাই চাওক এয়া হ'ল প্ৰকৃতি This is nature. Definition of nature. সবৰে মুখত হাঁহি দেখিব সকলোৱে মই এতিয়া যাওঁ নতুনকৈ মই গা ধুওঁ এনজয় কৰোঁ লগৰবোৰ ৰখি আছে তাৰপাছত গা ধুই একদম ফ্ৰেছ হৈ কেনে মানে প্ৰকৃতিত ডিপ্ৰেছ গোটেইখিনি এৰি দি তাৰপাছত আহি আছোঁ আপোনাৰ লগত পুনৰ লগ হ'ম এই চাওক তামাম এনজয় তামাম এই ধৌজামিতে যি ধান না আপোনাৰ এই তাকে লগিন যাওঁতে এই মানুহটো যে থিয়া হৈছে মই যাম তাকে লগিন বাৰু কিন্তু যিটো ধাৰ মানে একদম গাত পানী বুলি দুখ পায় তাৰমানে যাব নোৱাৰোঁ এই মোক মানুহকেইটাই সহায় কৰি দিছে টানি সেইখিনি জেগাত যাবাক লৈ বৰ টান তাৰমানে এই হনুমানক চিন্তি উঠি গ'লোঁ ওপৰৰ পৰা হনুমানক চিন্তি বান্দাজ যাব This is called Bandajab. Ha. Hey, Seren.
গ'ল মোৰ গা ধোৱা মোৰ লগৰকেইটাই এতিয়াও এনেকৈ এই উঠি ভাহি যাই আছে তাও নিজে একোটা ডিপ্ৰেশ্যন হৈ আটকি ধৰলাক তাতে বেচেৰাই এইটো ভাৰ্গৱ আমাৰ মোৰ লগত যি গৈছিল ভাৰ্গৱ সিয়াৰে চব মানে বিমংগলবিলাক হয় গম পাব কিয় ক'লোঁ সেইটো এই বিমংগলৰ কথা কৈছিলোঁ নহয় এই ভাৰ্গৱৰে বাইকখন বয়া এতিয়া মোৰখনত লগে টানি লৈ যাব লাগিব কিবা বোলে CID না কিবা এটা বয়া হ'ল আৰু তো হনুমানক চিন্তি এনেকৈ ৰচি লগে ভাৰ্গৱৰ ৰথখনক টানি আনিলোঁ একদম ঘৰক লগি অনা নাই গেৰেজক লগি আনিলোঁ বাৰু তাৰপিছত ঠিক হ'ল এনেকৈ আমাৰ আহোঁতে ৰাতি হৈ গ'ল বাৰু তো ইমানতে আজি আমাৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল চাই তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আৰু বেল আইকন বজাই দিব আৰু আগলৈকেও এনেকৈ ভিডিঅ' আপলোড কৰি যাম আপোনালোকক লগ পাম আৰু আপোনালোকৰ সঁহাৰি পাই থাকিম বুলি ভাবিছোঁ ধন্যবাদ